তো হাই হেল্ল' এভৰিৱান, ৰাস আহিল আৰু ৰাস গ'ল, বাট ওদালগুৰিত হৈ যোৱা ৰাসখন কেনেকুৱা আছিলে বলকচোন দেখাই দিওঁ আপোনালোকক। তো ৰাস চাব আহিছিলোঁ ওদালগুৰিত, ক'ব লাজ লাগিছে হ'লেও কৈছোঁ আৰু জীৱনত প্ৰথমবাৰ ইয়াতে উঠি যাওঁ, টিকট কাটি ভগৱান কৃষ্ণ কিবা হয় না চোৱাৰ তো লাইফত প্ৰথমবাৰ উঠি আছোঁ, বুকু কিবা ধক ধক কৰি আছে। কাষত আহি পিনে অকল বুকিলে নেদেখা হয় ন, তেতিয়াহ'লে মেইনটো এইকেইটাই আকৰ্ষণ হয়। খুব ইচ্ছা আছিল নলবাৰী ৰাস চাবলৈ, কিন্তু আই ডণ্ট ন যোৱা হয়নে নহয়, বাট আইল ট্ৰাই। তো ৰাস মহোৎসৱ বুলি ইয়াতে অলপমান নৃত্য গীতৰো অনুষ্ঠান পতা হৈছে আৰু ডালিমদাৰ খুব সুন্দৰ পৰিচালনা, অকল কি এক অৱতাৰ। এই নাটকখন চাই পেলাই ঘৰমুৱা হওঁ, ইমান ধুনীয়া হৈছে, সঁচাকৈ ক'বলগীয়া এটা ভাল নাটক এখন চাই আহিলোঁ বুলি কৈছোঁ আৰু খুব ভাল লাগিল দে চাই।